আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আমিনা। এতিয়া মই ৰান্ধিবলৈ ওলাইছোঁ আৰু মই কি আজি ৰান্ধিব ওলাইছোঁ সেয়া অকণমান আপোনালোকক দেখুৱাব ওলাইছোঁ। বলকচোন ভিডিঅ'টিৰ মাজলৈ। এয়া আজি মই বনাম মাছ আৰু মাছৰ লগত বনাম মই পানীলাও, দেখিছেনে? আৰু এয়া বৰ্মধনিয়া, মান ধনিয়া বুলিও কয় কিছুমানে, আমি বৰ্মধনিয়া বুলিও কওঁ। এয়া মই শেষত কাটি দিম। আৰু এই 2 মুঠা শাক, 3 মুঠা শাক মই এটা আলু দি ধুনীয়াকৈ ভাজি বনাম। আৰু এইফালে এয়া দেখিছেনে, দুলুম শাক বুলি কওঁ, দুলুম শাক। আপোনালোকে কি শাক কয় জনাবচোন। ৰাতি আনিছিলেহে, এয়া দেখিছেনে বেয়াই হৈ গ'ল। বহুতে বেয়া লাগিছে, যিহেতু পইচা দি কিনি আনিছোঁ নহয়নে। এইখিনি বেয়া হৈ গ'ল আৰু পেলাই দিম। এইটো মই ৰাখিছোঁ। এইটো মই অকণমান পানীত বইল দি ভৰ্তা বনাম, এটা পিঁয়াজ জলকীয়া কাটি দি। আৰু আজিৰ এয়াই হৈছে মোৰ ৰেচিপি ভিডিঅ'। কেনেকুৱা পালে ভিডিঅ'টি চাই জনাব। আৰু আপোনালোকে খায়নে পানীলাও মাছ তৰকাৰী? মই আজি এনেকৈয়ে বনাম। আপোনালোকে মোৰ নতুনকৈ অহা ফ্ৰেণ্ডসকলক কৈছোঁ, যিসকলে নতুনকৈ আহিছে, মোৰ পেজটো ফ'ল' কৰি দিব। যদিহে ইউটিউবৰ পৰা চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দাবাই দিব। তেতিয়াহে ন'টিফিকেশ্যনবোৰ পাই থাকিব, কেতিয়া কোন টাইমত মই ভিডিঅ'সমূহ দিওঁ।